এয়া আপোনালোকে কটৰ 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 শব্দ শুনিছে। এয়া কিহৰ শব্দ কওকচোন? হাবিত কান্দে ওলাই নাহে কি কুঠাৰ হয়নে? তো মাঘ বিহুৰ কাৰণে প্ৰস্তুতি চলাই থকা হৈছে। গছ গছনি কাটি থকা হৈছে বাৰু, অলপ চলপ, বেছিও নাই কটা বাৰু। আপোনালোকক আজি দেখাম মই কেনেকুৱা প্ৰস্তুতি চলিছে। এতিয়া গৈ আছোঁ মাছ মাৰিবলৈ, কিন্তু মাছ মৰাৰ আগত এটা কথা ক'ব বিচাৰোঁ। লাইফত বহুত আপ এণ্ড ডাউন, পূৰা চিটুৱেশ্যন মানে বহুত বেয়া দেখিলোঁ। চবত মিম বনি গ'লোঁ। তাৰপাছত এনেকুৱা বেয়া নিউজ ওলাই গ'ল, বহুত আপ এণ্ড ডাউন দেখিলোঁ। এতিয়া মানে কাৰো কথা শুনিব নাই, নিজৰ লাইফত যি মৰ্জি তাকে কৰিম বুলি ভাবিছোঁ। আনৰ যদি কথা লৈ চাই থাকোঁ তেনেহ'লে একো আগবাঢ়িব যাব নোৱাৰিয়ে মানে। অকল আনৰ কথা ভাবি থাকিলে নহ'ব, যে লোকে কি ক'ব কি ক'ব কি ক'ব সেইবোৰ ভাবি থাকিলে আজিকালি নহ'ব। কাৰণ তোমালোকে একো নকৰাকৈ বহুত ডাঙৰ কিছুমান হৈছে, আৰু কিছুমানৰ বহুত কি ক'ম আৰু, ওপৰলৈ যাবলৈ তললৈ চাব কেতিয়াও নালাগিব। সেইকাৰণে ওপৰতে এতিয়া আমলখি পাৰি আছে, আমলখি পৰাৰ পিছত এতিয়া মাছ মাৰিবলৈ যোৱা হ'ব। মাছ মৰাৰ ভিডিঅ' মোৰ এই গোটেই ষ্টৰিটো ক'ম এদিনাখন, ভালকৈ ভিডিঅ'টো বনাই কিনে ক'ম মানে হৈছিলে কি কাহিনীটো। আৰু নিউজ এনেকুৱা এটা চেনেল য'ত আপোনালোকে যোন ফালে হাৱা মাৰে সেইফালে মানুহখিনি গুচি যায়, তাত কাৰ বহুত সেইটো কোনো মানে নাচায়। ক'ম এদিনাখন ভালকৈ ক'ম গোটেইখিনি কথা। আজি ইমানটোৱে কৈ থৈছোঁ, গোটেইখিনি কথাটো এতিয়া কোৱা সম্ভৱ নহয়। তাকে এতিয়া মাছ চাব হা, কিমান ডাঙৰ ডাঙৰ পালোঁ এতিয়া মাছ। আহিলে দুজন লগতে এই মুখৰ আগত হেৰি নকৰিবি কেলা। কেলা খাতৰা এজনী। দুই একে চাইজৰ ন? চাৰি যাব না? মাছজনীও চফা আকৌ। আহে যদি হৈ যাব। নেট দিব দেই। মাঘৰ বিহুত আকৌ মাঘৰ বিহুত নিদিয়া যাব না টচমা কৈছে কেলা, টচমা সেইটো লাইটৰ মুখত যায় নেকি? এইজনী অকমান সৰু